बिसिनि सायाव फिसाय एबा आइजोनि सायाव हौवाफोरनि अनागार एबा गाग्लोबनायखौ जों खोनाबोदों। नाथाय बे बाराव बिसियासो फिसायखौ गाग्लोबदों। बे जाबाय इनामुल हुसैन, लावरिघाट थाना सिंनि बरखाबल गामि इनामुल हुसैनखौ बिसि फातेमा खातुना बिमाजों लोगो जानानै गाग्लोबो। मख'जाथावदि दानथाम सिगां इनामुलनि बिसि फातेमाया फिसायनि न'आवनो जहिरुल इस्लाम मुंनि सासे फोरोंगिरिजों देहायारि सोमोन्दो खालामखोमानायखौ सीसीटीवी केमेरायाव हमनो हादोंमोन। उनाव फिसायनि नखरा बिसिखौ बिमा बिफानि न'आव दोनहैदोंमोन। नाथाय साननैसो सिगां बे फातेमायानो फिसाया न'आव थायैनि खाबु लानानै फिसायनि न'आव थांनानै न'नि दरजानि तालाखौ सिफायनानै थानो लायो। बे बाथ्राखौ मिथिनानै फिसाया 8 अक्ट'बराव बिसिखौ न'निफ्राय थांनो थिननायाव बिमाजों लोगो नांनानै फिसायखौ गाग्लोबो। फिसाय इनामुला बे बिथिङाव लावरिघाट थानायाव अजद होदोंमोनब्लाबो नाथाय दासिमबो पुलिसा जेबो राहा लायाखै। फातिमा खातुन জহিৰুল মাষ্টৰৰ লগত সম্পৰ্ক কৰিছে আৰু তাৰ কাৰণে মই মানে তাৰ দেউতাকৰ ঘৰত দি দিছোঁ। তাৰপিছত সিহঁতে মোৰ তাৰ ঘৰত থৈ আহিছোঁ। তাৰপিছত সি আহি 1 মাহমান পিছত আহি মোৰ ঘৰত তালা ভাঙি নিজে ঘৰত সোমাইছে। সোমাই পেলাই মই মোৰ বস্তু আনিবলৈ গৈছিলোঁ যোৱাকালি। যোৱাৰ পিছত মোক তাৰ মাকে আৰু সি মোক গাত কামুৰি মাৰধৰ কৰি মোক পঠাই দিছে। তাৰ পৰা আপুনি মেছেজে অবৈধ সম্পৰ্ক কৰে, এইটো কিবা আইনৰ সহায় লৈছিল? এইটো আইনৰ সহায় মানে কেছ দিছোঁ, কিন্তু এতিয়ালৈকে একো হেৰি কৰা নাই। কোন থানাত দিছে? লাহৰিঘাট থানা। নাই, তেনেকুৱা মোৰ একো হেৰি নাই। মই তেনেকুৱা কিবা বৰোৱাও নাই আজিলৈ। আৰু এইবিলাক যিটো কৰিছে এইটো চব মিছা কথা। আৰু কৈছে যে মই বোলে তাৰ দেউতাকৰ ঘৰৰ পৰা টকা আনিছোঁ। মই একো টকা চকা অনা নাই। সিহঁতে নিজে খাব নোৱাৰে, সিহঁতে মোক ক'ৰ পৰা টকা দিব? আৰু যি কৰিছোঁ মই নিজে কৰিছোঁ, কাৰোবাৰ পৰা পইচা লোৱা নাই। আপোনাৰ খাৱৰিকে কৈছে আপুনি কামুৰিছে বুলি? মই কামোৰা নাই। আৰু সিহঁতে বেলেগ বেলেগ মোৰ দাদাৰ নাম কৈছে আৰু মোৰ সৰু ভাইটিৰ নামো কৈছে, বেলেগ বেলেগ মানুহৰ নামো কৈছে। কিন্তু সিহঁতে কোনেও যোৱা নাই। মোৰ দাদা তেতিয়া নামাজত গৈছিল, মোৰ ডাঙৰ সৰু ভাইটি নামাজত গৈছিল। মই অকলে গৈছিলোঁ, আৰু মোৰ লগত আৰু এজন ড্ৰাইভাৰ গৈছিল। মই দুজনে গৈছিলোঁ। মই মোৰ ঘৰত গৈছিলোঁ। তাৰপিছত কামুৰিছে, মাৰধৰ কৰিছে। ঘৰটো এই বৰবৰী। এনে অবৈধ সম্পৰ্ক আছে বুলি আপুনি কেনেকৈ গম পালে? এইটো মই মানে সন্দেহ হৈছে, আৰু সন্দেহ হোৱাত মানে মই চিচি কেমেৰা লগাইছোঁ। তাৰপিছত মানে বস্তুটো গম পাইছিলোঁ। চিচি কেমেৰাত ধৰা পৰিছে? চিচি কেমেৰাত ধৰা পৰিছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষক নে? সি দাঁতিয়ালগুৰি LP স্কুলৰ হেডমাষ্টাৰ হয়, জহিৰুল ইছলাম। নাই, আৰক্ষীয়ে এতিয়ালৈকে একো কৰা নাই। মই আছে আৰু মোৰ ল'ৰা দুজন আছে। ল'ৰা দুজনক মাৰধৰ কৰে, সেইকাৰণে যোৱাকালি মোৰ লগত গুচি গ'ল। মোৰ লগত থাকে এতিয়া। তাৰ লগত সি অকলে থাকে। তাৰ মাক দেউতাকক লৈ ইয়াত সি নিজে তাৰ ফেমিলি মানুহ লৈ আছে ইয়াত। আপোনাৰ ঘৰত 2 ঠাইত আছে নেকি? মোৰ ঘৰত 2 ঠাইত আছে। মই পুৰাণ ঘৰত থাকোঁ আৰু সেই নতুন ঘৰত সোমাই আছে। তালা চালা ভাঙি সোমাই আছে। নতুন ঘৰটো মানে তাই দখল কৰি লৈছে? নতুন ঘৰটো সি দখল কৰি সোমাই আছে এতিয়া। কিন্তু মই তাক এই ঘৰটো খালী কৰিব কৈছিলোঁ। তাৰ দেউতাকৰ ঘৰত যাব কৈছিলোঁ যে যিহেতু কিবা এটা কেছকাল চলি আছে, কেছকালটো মিটমাট হ'লে তাৰপিছত কি হ'ব সেইটো পিছত কথা। কিন্তু সি নামানি পিছত কালি মোক যোৱাৰ কাৰণে মোক মাৰিছে। তাৰ বাপেকৰ পৰা 1 পইচা বস্তু মোক দিয়া নাই। যি দিছোঁ মই নিজে দিছোঁ, চব মই নিজে বনাইছোঁ। সি একো হেৰি কৰা নাই। মোৰ অলংকাৰ সি তাৰ কোনো অলংকাৰ চলংকাৰ নাই। মই নিজে বনোৱাবিলাক এইবিলাক। আৰু তাৰ মাক দেউতাকে 1 পইচা কিবা বস্তু মোক দিয়া নাই আজিলৈ। আৰু মই এইবিলাক বস্তুৰ কাৰণে সিহঁতক আজিলৈ এটা মাতো নিদিওঁ সিহঁতক। আৰু মই যি কৰিছোঁ মই নিজে কৰিছোঁ। लाहौरीघाटनिफ्राय आफ्ताब हुसैन, इनसाइड एनी बर'।